নমস্কাৰ, মই দেৱযানী গগৈ পুনৰ উপস্থিত হৈছোঁ আপোনালোকৰ মাজত আন এটি ভিডিঅ'লৈ। আজি মই মোৰ ভিডিঅ' যোগেদি দেখুৱাব বিচাৰিছোঁ আপোনালোকক। আমি আজি প্ৰথম দিন, জানুৱাৰী 1 তাৰিখ। সেইকাৰণে আমি আজি পিকনিক ওলাইছোঁ। ক'লৈনো যাম তাকে অকণমান দেখুৱাম। চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। ব'লকচোন যাওঁ, কেনে লাগে মোক জনাব কমেণ্ট কৰি। নতুন বছৰ শুভেচ্ছা সকলোকে যাচিলোঁ। এয়া গীৰ্জা ঘৰত আমি বাইবেলৰ মাত শুনিছোঁ। অকণমান সোমাই যাওঁ বুলি ভাবিছোঁ। ব'লকচোন আমি সোমাই চাওঁ, কিদৰেনো পঢ়িছে তাকে অকণমান চাওঁগৈ। ব'লক, আহকচোন। কিমান ভাল লাগিছে নহয়নে বাৰু? বছৰৰ প্ৰথম দিন 1 জানুৱাৰী। সেইকাৰণে তেওঁলোকে গীৰ্জাঘৰত বাইবেল পঢ়িছে। আহকচোন ভিতৰত সোমাই চাওঁ কি দেখা পাওঁ। মই গীৰ্জাঘৰত সোমাই বহুতেই ভাল লাগিলে আৰু ক'বলৈ বাকী নাই মই কিমান ভাল লাগিছে আৰু কেনেকুৱা অনুভৱ কৰিছোঁ। এয়া চাওকচোন কি ধুনীয়া নহয়নে বাৰু? অৱশেষত মই ওলাই আহিছোঁ।
যিহেতু সময় দিব নোৱাৰিম ইয়াত পিকনিকৰ কাৰণে অহাৰ কাৰণে আমি যাবলগীয়া হৈছে, সেইকাৰণে আমি ওলাই আহিছোঁ। জুৰিৰ ওপৰেদি এতিয়া আমি চাংঘৰ চাবলৈ আহিছোঁ। বলকচোন আমাৰ লগত। এয়া চাওক, জুৰিখন ইমান ধুনীয়াকৈ পানী বৈ আহিছে। এয়া চাওক, আমি এতিয়া ওপৰলৈ উঠি যাম। আগত আমাৰ ভেনী আছে আৰু এজনকৈ পাৰ হৈছোঁ। এইটো জব কাৰ্ডৰ ৰাস্তা বুলি কৈছে। তেওঁলোকৰ তাতো জব কাৰ্ড হয়। এইটো অৰুণাচল। এতিয়া আমি বৰ্তমান তেওঁলোকৰ ঘৰ পামগৈ। এই আলিটো য'ত শেষ হ'ব তেওঁলোকৰ ঘৰ তাতে সোমাই গৈ আপোনালোকক আকৌ পুনৰ লগ পাম। চাই থাকিব মোৰ ভিডিঅ'টো, স্কিপ নকৰাকৈ আশা কৰিছোঁ। কিমান ওপৰলৈ বগাব লাগিব আৰু ঠিকনা নাই। এয়া চাওকচোন, ওপৰলৈ বগাই গৈ আছে। আৰু এইটো জব কাৰ্ডৰ ৰাস্তা কৈছে। এইডোখৰ অৰুণাচল সীমা। বুজি নাপালো, মই এটি অৰুণাচলী গীত গাবৰ কাৰণে আৰম্ভ কৰিছোঁ। বেছিদিন হৈ যোৱাৰ কাৰণে অলপ গীতটো আহৰি গৈছোঁ। সেইকাৰণে মই ইমানতে এই গীতটো সামৰণি কৰিছোঁ। এতিয়া বৰ্তমান মই ভিতৰলৈ সোমাইছোঁ আৰু ভিতৰত তেওঁলোকে আমাক চাহ দিবৰ কাৰণে পিঠা কৰি আছে। এয়া চাওকচোন। म्यूजिक दिलो तुझसे नाराज नहीं
পাৰিছোঁ। আৰু তেওঁলোকৰ ৰাস্তাবোৰ চাওক এনেকুৱা। আৰু এতিয়া সকলোৱে খাই বৈ উঠি এনেদৰে অকণমান ফূৰ্তি কৰিলোঁ জানুৱাৰী বুলি। এতিয়া আমি বৰ্তমান খাই বৈ তললৈ নামিছোঁ। আৰু অৱশেষত আমি অকণমান মুখেৰে গাই অকণমান ফূৰ্তি কৰিম। আহকচোন চাওঁ কিদৰে নাচিলোঁনো। এয়া চাওক আমি সকলোৱে নাচিছোঁ। আৰু 5 জানুৱাৰী বুলি সকলোকে আমি জানুৱাৰী শুভেচ্ছা দিলোঁ। এয়া চাওক সকলোৱে একতাভাৱে আমাৰ লগত ইমান সুন্দৰকৈ আমাৰ লগত মানে সময় দিব বুলি আমি সপোনতো ভবা নাছিলোঁ। যিমান ভাল লাগিলে তেওঁলোকৰ লগত জানুৱাৰী মানি। এয়া চাওকচোন। ধন্যবাদ। মোৰ ভিডিঅ' ইমানে আজিলৈ। বাই।